নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? সকলোৱে নিশ্চয় ভাল। আৰু আজি এটা আকৌ নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে 31 তাৰিখ, সকলোৱে জানে 31 জানুৱাৰী মেডাম মেফি। আৰু পোনপ্ৰথমে সকলোকে মেডাম মেফিৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি মেডাম মেফিৰ কাৰণে এটা মজা চাইকেল ৰাইড কৰিবলৈ গৈ আছোঁ চৰাইদেউলৈ বুলি। আৰু লং ৰাইড বুলিও নকওঁ, শ্বৰ্ট ৰাইড বুলিও নকওঁ, কাৰণ বাইকৰ কাৰণে শ্বৰ্ট, চাইকেলৰ কাৰণে লং। গতিকে বাকী যি কি নহওক, বেছি দেৰি নকৰি বলক আজি আমাৰ ভিডিঅ'টো তেনেহ'লে আমি ষ্টাৰ্ট কৰোঁ। বলক। আৰু মোৰ চেনেলটো যেতিয়া নতুনকৈ খুলি মই যেতিয়া ভিডিঅ' দিবলৈ ষ্টাৰ্ট কৰিছিলোঁ, তেতিয়া বেছিভাগ আপোনালোকে যদি প্ৰথমবাৰ চেনেলটো চাই আছে, বেছিভাগ বুৰঞ্জীমূলক ভিডিঅ' আছিলে। বুৰঞ্জীমূলক ঠাইবিলাকলৈ যাওঁ আৰু ভিডিঅ' বনাওঁ। তাৰপৰা বহুত দিন হ'ল তেনেকৈ বুৰঞ্জীমূলক ঠাইলৈ যোৱাও নাই, ভিডিঅ' বনোৱাও নাই। গতিকে আজি এটা আকৌ চাগে এইটো বুৰঞ্জীমূলক ভিডিঅ' হ'ব। ইতিহাস প্ৰসিদ্ধ চৰাইদেউলৈ গৈ আছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। এতিয়া ওলাই যাওঁ ভাতটো খাই, লগৰখিনি ৰৈ আছে, গৈ থাকোঁ। আৰু বন্ধুসকল ওলাই আহিলোঁ, আৰু এইফালে আমাৰ লগৰখিনি আছে, আৰু এইফালে চাইকেলত আমাৰ অসমৰ মান সন্মান গামোচাখন লগাই লৈছোঁ, লগতে জাতীয় পতাকাখন এহেঁতিও লগাই লৈছে। আৰু এইফালে আছে আমাৰ অমৰ, অমৰ এইফালে অলপ চাই দিয়া। আৰু এতিয়া ধুনীয়াকৈ লাহে লাহে গৈ থাকিম। আৰু এজন লগ হ'ব আমাৰ লগত, দাদা এটা, ঋতুপন দাদা, একেলগে। তাৰপৰা আমি ধুনীয়াকৈ গৈ থাকিম। তো বলক। আৰু ভিডিঅ'টো আপোনালোকে অকণমানো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আমাৰ গ্ৰুপৰ ঋতুপন দাদা জইন হৈ গ'ল, হাই বুলি কৈ দিয়া। আৰু আহি পাই গ'লোঁ নাজিৰা। আৰু বন্ধুসকল আহি পালোঁহি বালিঘাট নাজিৰা সংযোগী দিশৌ দলং। আৰু ইয়াতে ষ্টেটাছৰ কাৰণে দুকপিমান ফটো মাৰি লওঁ, কাৰণ ষ্টেটাছ মেইন। আৰু আহি বৰ্তমান পাই গ'লোঁ বালিঘাট। আৰু এতিয়া আমি যাব লাগিব ৰাইট ছাইডে। আৰু অলপ দূৰ গালে পাই যাম শিমলুগুৰি। আৰু পাই গ'লোঁ শিমলুগুৰি। আৰু এতিয়া পূৰা ধুমধাম গৈ থাকোঁ। আৰু ৰাস্তাত যদি কিবা দেখুৱাবলৈ দেখুৱাম আৰু। আৰু আহি পালোঁহি আমাৰ বিখ্যাত শিলশাকু, সকলোৱে চিনি পায়। আৰু এতিয়া আমি নতুন দলংখনেদি গৈছোঁ, এইখন আমাৰ শিলশাকু। আমাৰ লগত আৰু দুজনমান বন্ধু লগ হ'ল, হাই বুলি কৈ দিয়া। আৰু এতিয়া একেলগে গৈ থাকোঁ, ব'লক। আৰু বন্ধুসকল কি হ'ল, দুজনমান বন্ধুৱে মোক কিছুমান ভিডিঅ'ত তলত কমেণ্টত দিয়ে যে ব্ৰ' ষ্টান লাগে, ব্ৰ' ষ্টান লাগে। মই কিন্তু আজিলৈকে ভিডিঅ'ত ষ্টান নাই দিয়া বাৰু, কিন্তু আজি ফাৰ্ষ্ট টাইমৰ বাবে ষ্টান দিবলৈ লৈছোঁ। যদি কোনেও বেয়া চেয়া নাপায়, ধুনীয়াকৈ গাড়ী ঘোঁৰা চাই লৈছোঁ। আৰু যিসকলে ষ্টান ভাল পায় ন, ভিডিঅ'টোত লাইক এটা কৰি দিয়ক, আৰু লগতে শ্বেয়াৰ এটাও কৰি দিব। আৰু যদি নতুনকৈ চাই আছে চেনেলটো, ছাবস্ক্ৰাইব কৰি দিব। তো 1 2 3 go। ইয়াতে আৰু এটা কথা কৈ দিওঁ, মই কোনো প্ৰফেশ্যনেল ষ্টান ৰাইডাৰ নহয় দে, সেই ষ্টান জানো জাষ্ট এনেই এটা মই মনৰ ফূৰ্তিৰ কাৰণে এনেই গম পাইছে। আৰু বহুতে ৰিকুৱেষ্ট কৰি থাকে কাৰণে অলপ দিবলৈ চেষ্টা কৰিলোঁ, যাতে কোনো বেয়া নাপায়। আৰু বৰ্তমান আহি পালোঁহি টেঙা পুখুৰী। আৰু কিমান দূৰ আছে? আৰু আছে অলপ। মই কৈছিলোঁ নহয়, আমি লং ৰাইড বুলিয়ে কওঁ আৰু চাইকেল, বাইকৰ কাৰণে শ্বৰ্ট ৰাইড। চবেই জোতা পিন্ধি আহিলে, মই ক্ৰক্স পিন্ধি আহিছোঁ, কাৰণ ক্ৰক্স মেইন। একদম মজা কাম কৰি আছোঁ। জোতা কেনেকুৱা কাম কৰিছে, মজা। আৰু এতিয়া সেই সদায় লাষ্টত থাকি আহে নহয়। আৰু ফাইনেলি আহি পাই গ'লোঁ আমি দৌল বাগান। আৰু ইয়াৰ ওচৰতে এই দেওশাল এখন আছে, সকলোৱে গম পায়, খুব ভাইৰেল হৈ আছে, ফটোৱে দেখি থাকোঁ। আৰু আজি ফাৰ্ষ্ট টাইমৰ বাবে গৈ আছোঁ তালৈ। বন্ধুসকল আহি পাই গ'লোঁ সেই দেওশালখন। আৰু এইফালে আমি ভাবিছিলোঁ কি চলাই উঠাব পাৰিম বুলি, না নহ'ব। আৰু এইফালে এতিয়া সেই ওপৰলৈ একদম যাব লাগিব। আৰু এইফালে লৈ যাম, চাওঁ নিব পাৰোঁ নে নোৱাৰোঁ। আমি প্ৰথমতে দেখাত চলাই নিব পাৰিম যেন লাগিছিলে, কিন্তু এতিয়া ঠেলোতে ধোঁৱা ছুটি গৈছে। আঐ তই মোক চাঙৰে লংলেঙৰ কাষৰে তই মোক। আৰু বন্ধুসকল ফাইনেলি দেওশালখন একদম একেবাৰে ওপৰ পালোহি। আৰু ওপৰৰ পৰা মই প্ৰথমে উঠিয়ে যিটো ভিউ পাইছোঁ ন, হেলিকপ্টাৰত উঠি থকা নিচিনা লাগিছে, কচমছে দেখুৱাম আপোনালোকক।
আৰু সেইফালে ভিউ চাওক অ' মাই গড কি ভিউ ইয়াত সঁচাকৈ ড্ৰোন এখন লাগিছিলে দেই যদি ড্ৰোনখন থকা হেঁতেন একদম পূৰা ধুনীয়াকৈ আপোনালোকক দেখুৱাব পাৰিলে যি কি নহওক মৰম দি যাওক ড্ৰোন এখন ল'ম নিশ্চয় কিয় নল'ম আৰু যদি এতিয়ালৈকে আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিয়ক আৰু আপোনালোকৰ সেই লাইকটোৱে মোক বহুত উৎসাহ দিয়ে সঁচাকৈ আৰু সদায় এইডোখৰ জেগা কেমেৰাত দেখি থাকোঁ আজি নিজে আহিলোঁ পূৰা মজা লাগিছে আৰু এইফালে মোৰ চাইকেল চাওক আৰু মজা লাগিছে আহি আৰু এইফালে অমৰ আছে কেনেকুৱা লাগিছে আজি আহি আৰু এইফালে আমাৰ কৃষ্ণ সুধিছোঁ কাৰোবাক উত্তৰ দিছে কাৰোবাক কাৰণ এই মানুহটো মানে অলপ আৰু দেওশালৰ একদম মুখৰ আগৰ ভিউটো চাওক সেইটোতো আৰু আল্টিমেট গোটেই এটা মানে কৈ চৰাইদেউ একদম ওচৰা ওচৰি অঞ্চলবোৰ গোটেইবোৰ দেখি পায় আৰু এই দেওশালখনৰ এটা খুব সুন্দৰ বুৰঞ্জী আছে মই বৰ বিশেষ নাজানো বুৰঞ্জীটো কিন্তু এই সৰু সুৰাকৈ চাইনবৰ্ডত লিখা আছে অলপ যদি আপোনালোকে পঢ়িব বিচাৰে স্কিপ কৰি ল'ব পঢ়িব আৰু বহুত দেৰি থাকিলোঁ এনজয় কৰিলোঁ ফটো চটো মাৰিলোঁ আৰু এতিয়া যাম বুৰঞ্জী প্ৰসিদ্ধ চৰাইদেউলৈ চিনাকি নাম চাউলং চুকাফাৰ আমি বংশৰে ধৰ ৰাখিম তোৰে মৰমৰে মান তোক ভাবি আৰু আহি পালোহি চৰাইদেউলৈ মানে আদৰণি জনোৱা গেটখন আৰু ৰাস্তাৰ পৰাই সোমোৱাই আৰু এতিয়া গৈ থাকোঁ বলক চৰাইদেউলৈ আৰু ফাইনেলি চৰাইদেউলৈ সোমাই আহিলোঁ কেনেকুৱা লাগিছে মজা লাগিছে এতিয়া যাওঁ অলপ চাওঁগৈ মৈদামবিলাক বহুত দিন অহা নাই একদম ক্লাছ 3-4 মানত পঢ়ি থাকোঁতে আহিছিলোঁ নেকি আৰু সৌফালে এখন সুন্দৰ নাও ৰজাদিনীয়া নাও সংৰক্ষণ কৰি ৰাখিছে আৰু ইয়াত মানে কি হ'ল দুখন গেট আছে এখন গেট চেণ্ট্ৰেলৰ আৰু এখন গেট হৈছে ষ্টেটৰ এতিয়া আমি সোমালোঁ চেণ্ট্ৰেলৰখনত ষ্টেটৰখন মানে অলৰেডি মানে বন্ধ আছে আৰু বন্ধুসকল আহি পালোহি আমাৰ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ মৈদাম আৰু এতিয়া অলপ ভিতৰলৈ যাওঁ বলক আৰু পূৰা শান্ত নিস্তব্ধ পৰিৱেশ আৰু বন্ধুসকল ৰাজেশ্বৰ সিংহৰ মৈদামৰ পৰা ওলালোঁ আৰু এতিয়া অলপ আগবাঢ়ি যাওঁ আৰু মৈদাম আছে চাওঁ অলপ আৰু বন্ধুসকল মৈদামবিলাক চাই আহিছোঁ বহুত ভাল লাগিছে আৰু মানে কি হয় ইয়াত এনেও উঠিবলৈ নিদিয়ে বাৰু মৈদামত হ'লেও আপোনালোকেও নুঠিব কাৰণ মানে জাষ্ট কথাটো কৈছোঁ আপোনালোকৰ যদি আপোনালোকৰ মা দেউতা মৈহালটোত উঠিব নেকি সেই ঠিক তেনেকুৱা একেই কথা ক'লে নুঠিব আপোনালোকে তেওঁলোকে কৈ পঠিয়াইছে বাৰু হ'লেও আৰু এনেকৈ কৈয়ে মৈদামৰ কিনাৰে কিনাৰে ঘূৰি ফুৰিছোঁ আৰু সৌফালে পূৰা পিকনিক খাই আছে ৰাইজে এইবাৰ যিহেতু পিকনিক ছিজন পূৰা ভৰ্তি হৈ থাকে মানে ইয়াত আৰু এইবিলাক যে দেখিছে আপোনালোকে এইবিলাক হৈছে পেট মৈদাম আৰু ছাগলীটোৱে পূৰা বিন্দাছ ঘাঁহ খাইছে অ' ছাগলী টিকেট কাটিলে নাই পাত্তাই নিদিয়ে দেই আৰু সৌফালে মিড ডে মিল ফ্ৰী উদযাপন কৰিছে চৰাইদেউ আৰু ইয়াত বেছি দেৰি নকৰোঁ এতিয়া যাওঁ আৰু এতিয়া চৰাইদেউৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া যাওঁ আৰু মানে আমাৰ লগৰ ল'ৰা এটা আজি বাৰ্থডে আৰু সি মাতি আছিলে মানে এতিয়া তালৈকে যাম তাত খানাটো খাই ঘৰলৈ ধুনীয়াকৈ যাম আৰু বন্ধুসকল আপোনালোকক ইয়াতে এটা কথা কওঁ যিসকল মানে ডাঙৰ চাইকেল ৰাইডাৰ আছে সৌদিনা শিৱসাগৰৰ পৰা এটা টীম গৈছে লাডাখলৈ বুলি কৈছিলে চাগে সেইটো তেওঁলোকে কৰি আহিলে নেকি সঁচাকৈ তেওঁলোকক চেলুট দিছে মানে অকল চাইকেল ৰাইডাৰ বুলিয়ে নহয় বাইক ৰাইডাৰ কাৰণ বাইক ৰাইড কৰাও ইমান সহজ নহয় চাইকেল ৰাইড কৰাও ইমান সহজ নহয় আমাৰ বাৰ্থডে বয় নমস্কাৰ হেপী বাৰ্থডে থেংক ইউ গোটেইখিনিয়ে মিলি দিছোঁ এতিয়া বাৰ্থডে পাৰ্টি খালোঁ হাই বুলি কৈ দিয়া হাই বুলি এইফালে হাই বুলি কৈ দিয়া বাৰ্থডে পাৰ্টি খালোঁ আৰু এতিয়া ঘৰলৈ যাওঁ আৰু বন্ধুসকল গোটেই দিনটো ঘূৰি পকি আহি আকৌ যিডোখৰ জেগাৰ পৰা ৰাইডটো ষ্টাৰ্ট কৰিছিলোঁ সেইডোখৰ জেগা পালোহি বাকী যি কি নহওক খুব ভাল লাগিলে মেডাম মেফি এনেকৈ গ'ল গতিকে যদি ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক এটা কৰি দিব আৰু যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ চাই আছে গতিকে ছাবস্ক্ৰাইব কৰি দিব গতিকে আৰু বাকী বেছি নকওঁ আজিলৈ বাই 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 আৰু নেক্সট আৰু ভিডিঅ' ধামাকা আহি আছে সৰস্বতী পূজাত যদি পাৰোঁ অলপ বনাবলৈ চেষ্টা কৰিম আৰু লগত ই থাকিব আৰু অমৰ থাকিব অমৰ ঘৰলৈ গ'লগৈ বাৰু এতিয়া বাকী যি কি নহওক বাই বাই